এইখনেই ডিব্ৰুগড় চহৰত নতুনকৈ শুভাৰম্ভ কৰা উৰণীয়া সেতু আৰু এই উৰণীয়া সেতুখনৰ নাম দিয়া হৈছে ডক্টৰ লীলা গগৈ ফ্লাইঅভাৰ। আৰু আজি প্ৰথমবাৰৰ কাৰণে ডিব্ৰুগড়ৰ এই উৰণীয়া সেতু উদ্বোধন কৰা হৈছে, গতিকে ডিব্ৰুগড়বাসী ওলাই আহিছে আচলতে। ইমান সুন্দৰকৈ অভাৰব্ৰিজখন সজাই তোলা হৈছিল, দেখি অভিভূত হৈছিলোঁ। আৰু এইখিনি দেখিছে ইমান ধুনীয়া ধুনীয়া পেইণ্টিং কৰা হৈছে। এনেকৈয়ে নিৰ্মাণ হৈছিল এই উৰণীয়া সেতু দুখন। বিভাগীয় নিৰ্দেশনা, অভিযন্তাসকলৰ সুপৰামৰ্শ, শ্ৰদ্ধাৰ শ্ৰমিকসকলৰ অবিৰত কষ্ট ত্যাগৰ ফলশ্ৰুতিত সম্পূৰ্ণ হ'ল এই উৰণীয়া সেতু। আজি যেন অসমৰ দ্বিতীয় বৃহত্তম চহৰ ডিব্ৰুগড় আলোকেৰে উদ্ভাসিত হৈ পৰিছে। আজি যেন ডিব্ৰুগড়ৰ আকাশ বতাহত কেৱল মাথো প্ৰগতিৰ জয়গান। আৰু এয়াই এক প্ৰগতিৰ বাট। আৰু প্ৰধান যদি কথাটো ক'বলৈ যোৱা হ'ব, এনেকুৱা ধৰণৰ অভাৰব্ৰিজবিলাক যেতিয়া নিৰ্মাণ কৰে, এই নিৰ্মাণ কৰাৰ প্ৰধান কাৰণটোৱে হ'ল জনসাধাৰণক যান জঁটৰ পৰা ৰক্ষা কৰা আৰু ইয়াৰ উপৰিও মানুহৰ যি বহুমূলীয়া যি সময়, সেই সময় ৰক্ষা কৰা বা ছেভ কৰা। আৰু অনাগত দিনত ডিব্ৰুগড়ত যি যান জঁট, প্ৰচণ্ড যান জঁট হয়, সেই যান জঁটৰ পৰা এই অভাৰব্ৰিজখনে নিশ্চয়কৈ মানুহক উপকৃত কৰিব, জনসাধাৰণক উপকৃত কৰিব। আৰু ইয়াৰ উপৰিও তেওঁলোকৰ যি বহুমূলীয়া সময়, সেই সময়ো আচলতে ছেভ কৰাত সকলোকে সহায় কৰিব। সেই উন্নয়নমুখী কামবিলাকক আমি সদায় প্ৰশংসা কৰোঁ। আৰু অনাগত দিনতো এনেকুৱা ভাল ভাল কাম, এনেকুৱা উন্নয়নমুখী যিবিলাক কাম, সেই কামবিলাকৰ ধাৰাবাহিকতা কামনা কৰিছোঁ। আৰু পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই সামৰিছোঁ। নমস্কাৰ।